এই কাহিনীটোৰ নায়িকা মোৰ ঘৰৰ ওচৰৰ ৰমাবা। মোৰ বয়স তেতিয়া বছৰমান হ'ব। তেতিয়াই মোক প্ৰথমবাৰৰ কাৰণে লগৰীয়া এটাই পৰ্ণ দেখুৱাইছিল। মই প্ৰথমে ঘুণ কৰিছিলোঁ, কিন্তু সি যেতিয়া ক'লে পোৱালি জন্ম দিবলৈ হ'লে এইটোৱেই কৰিব লাগে। মই কথাটো বিশ্বাস নকৰাটো মোক সি তাৰ বায়েকৰ বিজ্ঞানৰ কিতাপখন খুলি দেখুৱালে। তাৰ পিছৰ পৰাই মই নিয়মিতভাৱে পৰ্ণ চাবলৈ ধৰিলোঁ। তাৰ পিছৰে পৰ মই ৰমাবাৰ কথা তেনেকৈ ভাবিব ধৰিলোঁ। তাই কি ডাঙৰ ডাঙৰ দুটা, আৰু কুকুৰখন যে খোজকাঢ়িলে লপলপকৈ ললৈ, সেইবিলাক দেখিলেই মোৰ কণীটো দাম খোৱা হ'ল। তেতিয়া আমাৰ গৰমৰ বন্ধ চলি আছিল। এদিনৰ কথা মোক মায়ে ৰমাবাহঁতৰ ঘৰত কিবা এটা দিবলৈ পঠিয়ালে। সেইটো সময়ত ৰমাবাৰ মা পাপা দুয়ো অফিচত যায়। মই ঘৰত গৈ কলিং বজাওঁ, কোনো নাই। শেষত মই সিহঁতৰ বাৰাণ্ডাতেই বস্তু থৈ ঘৰলৈ ঘূৰি আহিবলৈ ল'লোঁ। তেনেতেই ৰমাবাই দৰজাখন খুলি মূৰত উলিয়াই বাহিৰলৈ চাই মোক মাতিলে, কি হ'ল খন? মই ঘূৰি চাই দেখিলোঁ তাইৰ চুলিখিনি তিতি আছে। মই গম পালোঁ যে তাই গা ধুই আছিল। মই ক'লোঁ মায়ে এইটো বেগ দিবলৈ কৈছিল। পায়ে ক'লে, এটা কাম কৰ, বস্তু তই থৈ দে। মই গা ধুই আহিছোঁ, তিতি যাব দত। ময়ো একো নকৈ তাইৰ কথামতে কাপোৰৰ বেগটো ভিতৰত থবলৈ দৰজাখন মেলি সোমাই গ'লোঁ। পিছে ভিতৰত গৈয়ে যি দৃশ্য দেখিলোঁ, মোৰ কণীটো একদম দাং খাই উঠিল। তাই বগা টাৱেল এখনেৰে গাটো মেৰিয়াই থৈ দিছিল। আৰু তাইৰ সেই মমহাল ডাঙৰ পুকৰ আৰু দুটাৰ কাৰণে টাৱেলখন দেখাত বহুত সৰু যেন লাগিল। এনেকুৱা লাগিল সেইখনে যেন বহুত কষ্ট কৰি তাইৰ দুটা আৰু পুকৰখন ঢাকি ৰাখিছিল। আৰু খোজ দিওঁতে যে কি লৰিছে, মোৰ এনেকুৱা লাগিল লৰ মাৰি গৈ তাইৰ পুকৰখনত মোৰ কণীটো লগাই দিম। ৰমাবাই কিন্তু মোৰ বাৰীডাল প্ৰথমে দেখা নাছিল, কাৰণ তাই মুখখন আগৰফালে কৰি নিজৰ ৰুমলৈ গৈ আছিল। মই সিহঁতৰ ড্ৰয়িং ৰুমত বেগটো থৈ আহিবলৈ লওঁতেই ৰমাবাই কিবা ক'বলৈ হঠাৎ পিছলৈ ঘূৰি চালে। পিছে তাই মোৰ হাফপেণ্টৰ তলেৰে দাম খাই থকা বাৰীডাল দেখি চুপ হৈ গ'ল। তাই এবাৰ মোৰ মুখলৈ চাই আকৌ মোৰ বাৰীডাল। মই কিন্তু কণীটোত দাম খাই যে গম পোৱা হয় আছে, গম পোৱা নাছিলোঁ। তাই বাৰে বাৰে মোৰ পেণ্টটোলৈ চোৱা দেখি তললৈ চাই দেখোঁ যে মালটো দাং খাই থকা কথাটো ধৰিব পৰা হৈ আছে। লাজত মোৰ অৱস্থা কাহিল হৈ গ'ল। মই লগে লগে বাৰীডাল ঢাকিব চেষ্টা কৰিলোঁ। কিন্তু তাই আগুৱাই আহি বাৰীডালৰ পৰা মোৰ হাতখন আঁতৰাই কণীটোত খামুচ মাৰি ধৰি চকু পকাই সুধিলে, এইডাল কি অ'? তাই যেনেকৈ খামুচি ধৰিছিলে মোৰ এনেকুৱা লাগিল তাই যেন মোহাৰি দিব। মই বিষত চিঞৰ মাৰি উঠিলোঁ। লগে লগে তাই মোৰ মুখখনত আনখন হাতেৰে সোপা দি ক'লে, বেছি চিঞৰ বাখৰ কৰিলে আণ্টিক, মোৰ মাক কৈ দিম কিন্তু। মই নিচিঞৰো বুলি মূৰ জোকাৰিলোঁ। তাৰ পিছত তাই হাতৰ মুঠিটো ঢিলা কৰি মোক পেণ্টটো খুলিবলৈ ক'লে। মই কৈ দিয়াৰ ভয়ত পেণ্টটো খুলি দিলোঁ। তাই মোৰ কণীটোত তাইৰ আঙুলিটোৰে চুই ক'লে, তোৰ কণীটো ডাঙৰ আছে কিন্তু দত। মই একো নকৈ তাইৰ দুটাৰ ফালে চাই ৰলোঁ। তাই মোৰ চকু তাইৰ দুটাত দেখি ক'লে, কি চাই আছ? মই তাইৰ ফালে চাই ভয়ত ক'লোঁ, আপোনাৰ কেইটা বৰ ধুনীয়া, তাই খাবি নেকি? মই মূৰ দুপিয়াই দিলোঁ। তাই হাঁহি এটা মাৰি মোৰ কণীটোত হাতখনেৰে মেৰিয়াই ধৰি মোক টানি লৈ নিজৰ ৰুমলৈ লৈ গ'ল। তাইৰ ৰুমত সোমোৱাৰ পিছত তাই দৰজাখনৰ হুকডাল মাৰি ক'লে, তোৰ মাল ওলাই নে? মই ওলাই দত। তাই বাহ, ল'ৰা মতা হলি মানে আজি পিছে তোৰ মাল ওলালে হে, মই মোৰ দুটা তোক দেখুৱাম দত।